ঐ সেই আপীটো দেখিছনে? অঁ দেখিছোঁ। সেই আপীটোৱে লেট্ৰিনত কেনেকৈ হাগে বাৰু? মই চাই আছোঁ নেকি? তইহে চাই আছ। ইমান ভাল লাগিছে হাগি, দিনটো ইয়াতে হাগি থাকিবলৈকে মন যায় অ'। মোৰ পকৰটো যে একদম মজা মজা হাগে দেই। কি আৰাম হ'ল আৰু আজিলে দেই। বা বা কি হ'ল অ? তই হাগিবলৈ আহিছিলি ইয়াৰ লেট্ৰিনত? ইমান বেয়া হাগ, ইমান বেয়া গোন্ধাইছে। কেতিয়াবা ছুইচাইড কৰি দিম, গম পাবি। ঐ তই সেই ছোৱালীজনী চিনি পাৱ নেকি কচোন? অঁ পাওঁ। মোক চিনাকি কৰি দে না। ৰহ মাতিছোঁ। অ' প্ৰণামিকা। কি কৈছে ৰাজীৱ দা? ক'লৈ যোৱা? এইফালে আহাচোন। কওক ৰাজীৱ দা। এইটো মোৰ বন্ধু, ইয়াৰ নাম পিপ। হেল্ল' পিপ দাদা। তোমালোকে কথা পাতাচোন, মই অকণমান এই দোকানৰ পৰা আহোঁগৈ, ৰজনীগন্ধা এটা খাই আহোঁগৈ। ঠিক আছে ৰাজীৱ দা। ই বহুত দুষ্ট জানা। ই আচলতে আমাৰ দুটাক অকলে এৰি থৈহে গৈছে। কি যে কথা কয়। মই তাইক কৈছিলোঁ মই তোমাক লাইক কৰোঁ বুলি। লাজ নিদিব দেই দাদা। কিবা বৰ গেলা গোন্ধ এটা আহিছে এইখিনিত। ক'তা? মই দেখোন পোৱাই নাই। ইমান গেলা গোন্ধ তুমি গমেই পোৱা নাই? ক'তা? মই দেখোন একো পোৱাই নাই। এইটো আপোনাৰ ভ্ৰমহে হৈছে। নাজানো পাই কি হৈছে, ইমান বেয়া গোন্ধ, মৰি যাম লাগিছে। ঐ কি হ'ল তোৰ? কি হৈছে তোৰ? ইচোন বেহুচ হৈ পৰি আছে। এম্বুলেঞ্চ মাতিব লাগিব। হেল্ল' এম্বুলেঞ্চ। ঐ তোৰ কি হৈছিলে অ'? নকবি আৰু তই দেই। তোৰ প্ৰণামিকাই যিকেইটা পাত মাৰিলে, বেহুচ হৈ পৰি আছিলো। তোৰ অলপ দেৰি হোৱা হ'লে চাগে মই এই পৃথিৱীত নাথাকিলো হ'লেই। সেইটো কাৰণেতো কওঁ, অচিন কাঠৰ থোৰা নলগাবি।